নমস্কাৰ, এই ভিডিঅ'টোত মই আমাৰ জগুৱা মনসা পূজাৰ কিছু দৃশ্যাংশ আপোনালোকলৈ বুলি আগবঢ়ালোঁ। আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু ভিডিঅ'টো শেষলৈ চাই মৰম যোগাব। এইডাল হাজাৰ বছৰ পুৰণি এডাল ধূপ গছ। এই গছডালত দুডাল গছৰ সংমিশ্ৰণ হৈছে আৰু ইয়াৰ কাষতে এডাল ঔ গছ আছে। এই ঔ গছডাললৈ মন কৰক, কিন্তু ইয়াতে এডাল প্ৰকাণ্ড ঔ গছ আছিলে যিডাল উভালি পৰিলে। সেইবাবে নতুনকৈ এডাল ঔ গছ স্থাপন কৰি ইয়াত কালীমাক পূজাৰ বাবে তৈয়াৰ কৰি লোৱা হৈছে আৰু ইয়াত পুৰোহিতে নিজৰ পূজা আগবঢ়াইছে, ওজাই তেওঁলোকৰ কাম কাজসমূহ আগবঢ়াই লৈ গৈছে। প্ৰায় 2-3 বছৰৰ মূৰে মূৰে আমি মনসা পূজা উদযাপন কৰোঁ যদিও এইবাৰ এইকাৰণেই ব্যতিক্ৰম আছিল, কিয়নো এইবাৰ জগুৱাকৈ আমি 2 দিন ধৰি মনসা পূজাখন আয়োজন কৰিছিলোঁ। আমাৰ সৈতে বৰ্তা খুৰাহঁতেও একেলগে এই পূজাত ভাগ লৈছিল। চুৰীয়া কুৰ্তা পিন্ধি পূজাত ভাগ লোৱাৰ লগতে অংশ লোৱাৰ লগতে বিলনীৰ দায়িত্বও মই গ্ৰহণ কৰিলোঁ আৰু বেণ্ড পাৰ্টিৰে মুখৰিত পাণতোলাৰে পৰা আৰম্ভ কৰি পুৰোহিতৰ বিভিন্ন কৰ্মৰাজিৰে আধ্যাত্মিক মাংগলিক পৰিৱেশেৰে আচলতে আমাৰ এই পূজাভাগিৰ সফল পৰিসমাপ্তি ঘটিল। বহু মানুহৰ সমাৱেশ ঘটিল। কিছু দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিলোঁ। আশা কৰিছোঁ ভাল পালে।